People see Pachilo now in a panda. Nili tumbang. Kedi marise. Kyo marise? Karone he kiba hiator paisa khudi ahise yate. Nili ke pati ke hala. Nilo thing pum pen lo hai. Nili tum kache bolong la. Tum prank kache ha. Kuano prank long nang nang li. 85,000. Tela so prank la lang ka chang se da atap soi baji si ka man nang li. Kalang. Ni apart কি হয় মর্নিং আহিছে যদি পয়সাটো নাপায় পাই জি হলে হ'ব পাঘৰটো হোৱা নাই একটা হে বান্ধি দিছে পাঘৰটো মানে ৰাতিটো কথা পাতিছে তো পাঘৰটো কমপ্লিট কৰি দিম তেৰাংডা বুলি কৈছে পিছত পাঘৰ কমপ্লিট কৰা নাই কাজিয়া হৈছে আৰু মোৰ ফালৰ কমসে কম এৰিব লাগিছিল হসাকে মোৰটো ইতিয়াটো একদম মোৰ যোনটো ডিঙিত সিন আছে এইটো চিনটো হিটো হে এনেকে দি টানিলো এইটো মাথাত ধৰি ডিঙিত ধৰি এনেকাহে লৈছে একবাৰহে ধৰিছে ইমানে আৰু মুজাৰে কিবা ভয় একদম এনেকা হৈছে ছাৰ মুজানে কাপোৰলে ক'ব নোৱাৰে মুজানে কাপোৰলে ক'ব আজি ইয়াত আমি ইমান আৰক্ষী আহি পোৱা দেখি পাইছোঁ ইয়াত ঘটনাটো এই জানুৱাৰী 4 তাৰিখৰ ঘটনা হয় আজি যিটো আহিব লাগে সেইটো পুলিচে কি বুলি ক'ব এইটো মাৰ্ডাৰ কালপ্ৰিট পুলিচ আহি গ'ল আমিও আহিছোঁ কিয় কেতিয়াৰ ঘটনা এইটো কেনেকৈ হ'ল ঘটনাটো ক'লোঁ মই আগতে জানুৱাৰী 4 তাৰিখে হৈছিলে তাৰপিছত ইমান দিনটো ইনভেষ্টিগেশ্যন চলি আছিলে তাৰপিছত মানুহ যিটো মাৰ্ডাৰ কৰিছে সেই মানুহটো পালে বুলি পেলাই থানাত মাতিছে মোক থানাত আহিছোঁ মই থানাৰ পৰা আকৌ ইয়ালৈ এইবিলাক এই যে কি কয় সেইটো ইনভেষ্টিগেশ্যন ক'ব নে কি ক'ব সেইটো কাৰণে চবেই আহিছে থানাৰ পৰা কিয় মাৰিলে কিবা গম সন্দেহ আছে নেকি নাই সন্দেহ মই একো ক'ব নোৱাৰোঁ বেলেগ থাকোঁ আমি মই থাকোঁ ৰং খেলাম মানে ৰং চিটিম আৰু এখেতে থাকে ইয়াত অকলে বুলি পাই পেলাই সেই মানুহজনে এনেকৈ ঘূৰিব লাগে না ইমান বয়সস্থ মানুহ যোনে মৰিলে তেখেত আপোনাৰ কি লাগে হাজবেণ্ড নাম কি বিদ্যা সিং তেৰণ আৰু যোনে মাৰিছে বুলি কিবা কৰিছে তেখেতক চিনি পাই নি আগৰ পৰা নাই পোৱা মই আজিহে দেখিলোঁ কিহৰ কেছটো কিবা টকা পইচা তেনেকৈ বুলি শুনা গৈছে নিজে কৈছে ধাৰ লৈছে মোৰ পৰা 85,000 লৈছে ঘূৰাব পৰা নাই সেইকাৰণে মই মানে পইচা খুজিবলৈ আহিলোঁ তো পইচা খুজিবলৈ অহাটো ৰাতিপুৱা লাগে নেকি 6 বাজি আহিছে বুলি ৰাতিপুৱা ইমান সোনকালেতো পইচা বিচাৰিবলৈতো নাহে নহয় এইটো বহুত মিছা কথা সেইকাৰণে যিটো কৈছে মই শুনি আছোঁ যিটো পুলিচৰ আগত কৈছে সেইটো চব মিছা কথা মই নামানো সেইটো মোৰ মানে জাষ্টিচ লাগে যিজনে মাৰিছে বুলি কৈছে তেখেতৰ নাম কি পুলিচে ক'লে ৰূপসিং তেৰণ আপুনি কি তেৰণ নহয় তেৰা সৰু ল'ৰা আপোনাৰ দেউতাৰ হত্যা হৈছে সেই বিষয়ে আপুনি কি ক'ব মানে ক'ব জাষ্টিচ লাগে ন্যায় লাগে আৰু যেনেকৈ সি ষ্টেটমেণ্ট দি আছে কালপ্ৰিটে এইটো মই মিছা বুলিয়ে ক'ম কাৰণ আমি ভাবামতে সত্য নহয় সি ক'লে সি খৰি দি মাৰিছে আৰু আমি যোনটো আমি মানে ৰিপৰ্টটো পাইছোঁ সেইটো মাথাত মাৰিছে কিবা জোঙা বস্তু দি কিবা নাইফ পৰা 2বাৰ এটেক কৰিছে আৰু সি কৈছে কি নিজৰ প্ৰাণটো মানে সেল্ফ ডিফেন্স বুলি কৈছে সি সেল্ফ ডিফেন্স মানে এই বুঢ়া হাততো একো নাই নহ'লে আৰু 6 বাজি ইমান ৰাতিপুৱা এইখিনি সি পইচা খুজিবলৈ দৰকাৰো নাই না ইমান ৰাতিপুৱা পইচা বিচাৰিবলৈ বুলি নহয় এইটোতো হত্যা কৰিবলৈহে আহিছে প্ৰি প্লেন মানে মাৰ্ডাৰ কৰিবলৈ আহিছিলে এইটো কিহৰ কাৰণে এইটো মাৰ্ডাৰৰ কথাটো ওলাল এইটো মাৰ্ডাৰটো মই ভবা মতে তাক কোনোবাই পঠাইছে নেকি
তেনেকৈয়ে লাগিছে মানে তাৰ ছেকেণ্ড ৱাইফো মানে বহুত ঘটনা আছে বুলি বহুত শুনিলোঁ বেলেগ বেলেগৰ মুখৰ পৰা শুনিলোঁ যে যদি এইটো বুঢ়া কাৰণে এনেকুৱা নকৰিলে আমি আমাৰ কামবিলাক নচলিব কিবা কিবি এনেকুৱা শুনিছোঁ মাৰা মানুহজনৰ নাম কি কৈছিলে এই ৰূপসিং তেৰাং বোলে ক'ত থাকে এই ডগমুকা বুলি নাজানো শুনিছোঁ নহয় এইবিলাক আমি ডগমুকা বুলি শুনিছোঁ আপোনাৰ দেউতাৰ লগত একেলগে চিনাকি নেকি আগৰ পৰা নাই এইটো গম নাপাওঁ না চিনাকি নহয় এতিয়া সি বনাইছে যাক যোনে তাক পঠাইছে ইয়ে মানে কাহিনীটো বনাই কিনি যাক পঠাইছে আৰু এতিয়া আৰক্ষীয়ে কি কৈছে পুলিচে কি কৈছে কি ক'ব পুলিচে এতিয়া এতিয়ালৈকেতো কোৱাই নাই মানে চলিয়ে আছে প্ৰচেচিং আছে এতিয়া হ'ব ন্যায়টো লাগে আৰু আমাক আপোনাৰ নাম ভাৰত তেৰ আপোনাৰ মাৰ নাম মীনা ইনজেপি অঁ